আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 মে আৰু অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুতোৱা হৈছে। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ যদি সদায় চাব বিচাৰে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হৈছে কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দিল্লীত উপস্থিত হৈছে আৰু দিল্লীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম ঘোষণা কৰিব। আজি অসমে পাব নতুন মুখ্যমন্ত্ৰী। জে.পি. নাড্ডাৰ বাসগৃহত উপস্থিত হ'লগৈ হিমন্ত আৰু সৰ্বানন্দ। কিছু সময়ৰ পাছতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। দিল্লীত উপস্থিত হৈ জে.পি. নাড্ডাৰ বাসগৃহত পালগৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিছু সময়ৰ পাছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ বাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নেতৃত্বই জৰুৰীভাৱে তলব কৰাৰ বাবে শনিবাৰে পুৱা এখন বিশেষ বিমানেৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ ৰাওনা হৈছে। একেখন বিমানেৰে দুয়োগৈ দিল্লীত উপস্থিত হৈছেগৈ। আৰু এই বিমানখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু মুকুল লহকৰ, তৰংগ গগৈ, মণ্টু ঠাকুৰীয়, বিমল বৰা আৰু শান্তনু কলিতা, গৌতম মুকেশ দিল্লীলৈ ৰাওনা হৈছে। আৰু দিল্লীত উপস্থিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰথম বৈঠকত বহে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক সমাপ্ত। একো প্ৰতিক্ৰিয়া নিদিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক সমাপ্ত জে.পি. নাড্ডাৰ। ৰাষ্ট্ৰীয় সভাপতিগৰাকী ঘৰৰ পৰা ওলাই আহিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সাংবাদিকৰ সন্মুখত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছতে এতিয়া ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে বৈঠকত মিলিত হ'ব সৰ্বানন্দ সোণোৱাল। আৰু বৈঠক সমাপ্ত হোৱাৰ পাছতেই দুয়োগৰাকীক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰোৱাৰ সম্ভাৱনা আছে। আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ লগত সাক্ষাৎ কৰাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন হ'ব তাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীৰ নাম ঘোষিত হ'ব। আৰু এই মুহূৰ্তত আহি পৰিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সম্বন্ধে। 1 জুনৰ পৰা স্নাতকোত্তৰ মহলাৰ অনলাইন পৰীক্ষা অনুষ্ঠিত হ'ব বুলি এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। স্থগিত হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ নতুন সময়সূচী ঘোষণা কৰা হৈছে। অহা 1 জুনৰ পৰা বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। আৰু 15 জুনত স্নাতকোত্তৰ পৰীক্ষা সামৰণি পৰিব। একেদৰে স্নাতক মহলাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। জুন মাহৰ দ্বিতীয় সপ্তাহত পদ্ধতিৰে অনলাইন মোডত এই পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু শুক্ৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যক্ষ সংস্থা, অসম মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদ, কলেজ শিক্ষক সংস্থাৰ প্ৰতিনিধিৰ লগতে আইন মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ অন্তৰ্ভুক্ত অধ্যক্ষসকল উপস্থিত থাকে। আৰু বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে আজি এক জাননীযোগে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে। আৰু জাননীখনত লগতে কোৱা হয় যে পৰীক্ষা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে সোনকালে সবিশেষ জাননী আৰু SOP প্ৰকাশ কৰিব। আৰু কৰোনা মহামাৰীৰ ওপৰত ভিত্তি কৰি সোনিয়া গান্ধীয়ে কৈছে মহামাৰী নিয়ন্ত্ৰণত ব্যৰ্থ মোদী চৰকাৰ। সোনিয়া গান্ধীয়ে কৈছে কেন্দ্ৰীয় চৰকাৰৰ কোভিড-19 নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী সোনিয়া গান্ধীয়ে। কোভিড নীতিক লৈ প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য লৈ সোনিয়া গান্ধীয়ে মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰক বিফল হোৱা নহয়, জনতাক সুৰক্ষা দিবলৈও ব্যৰ্থ হৈছে বুলি কৈছে। তদুপৰি পৰিস্থিতি সন্দৰ্ভত শীঘ্ৰেই সৰ্বদলীয় বৈঠকত আহ্বান জনাবলৈও সোনিয়া গান্ধীয়ে দাবী জনাইছে। আৰু কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে কয় যে কোভিড-19 মহামাৰীৰ সৈতে যুঁজখন ৰাজনৈতিক নহয়, দেশ এখনৰ হৈ সকলোৱে একেলগে যুঁজিব লাগিব। কংগ্ৰেছৰ সংসদীয় দলৰ বৈঠকত দেশৰ কোভিড-19 সৃষ্টি পৰিস্থিতিক লৈ আলোচনা কৰাৰ অন্তত সোনিয়া গান্ধীয়ে এনেদৰে মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। আৰু কোভিড পৰিস্থিতিৰ
নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি সভানেত্ৰীগৰাকীয়ে কয়, এই কথা জল স্পষ্ট যে ব্যৱস্থা বিফল হোৱা নাই। মোদী চৰকাৰে গঠনমূলকভাৱে ভাৰতৰ শক্তি আৰু সম্পদক সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই। মই স্পষ্টকৈ কওঁ যে ভাৰত বৰ্তমান ৰাজনৈতিক নেতৃত্বৰ দ্বাৰা ক্ষত-বিক্ষত হৈছে। জনতাৰ কাৰণে জনপ্ৰতিনিধিৰ কোনো সহমৰ্মিতা নাই। আমাৰ দেশৰ জনতাৰ বাবে মোদী চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। লক্ষণীয় যে সভানেত্ৰীগৰাকীয়ে এই কথাও কয় যে কোভিড-19ৰ বিৰুদ্ধে যুঁজ চৰকাৰ বনাম কংগ্ৰেছ নহয়, কিন্তু কংগ্ৰেছ বনাম কৰোনা যুঁজ।